Hello, my viewers. Hope you all doing good. Welcome back to my channel. I am your Subhani, and you are watching Subhani Luxury for Less. আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আকৌ। আজি এযোৰ মেখেলা চাদৰৰ মই কেইটামান লুক ক্ৰিয়েট কৰিছোঁ। সেইকেইটা মই আজি দেখুৱাম আৰু মেখেলা চাদৰযোৰ হৈছে এইযোৰ। এইযোৰ মই অফলাইন লৈছিলোঁ। ফিৰোজি কালাৰৰ হয়। বহুত আনকমন ৰঙৰ হয় কাপোৰযোৰ, কাৰণ মানুহৰ ওচৰততো কালেকশ্যন থাকে ৰঙা, বগা, হালধীয়া বা বেলেগ ধৰণৰ পিংক থাকে, কিন্তু এনেকুৱা ধৰণৰ অলপ খুব কম থাকে। মোৰ ওচৰততো এইযোৰে আছিলে। বহুত আনকমন হয় কালাৰটো আৰু হেণ্ডমেড হয় কাপোৰযোৰ। এইযোৰ মই অনলাইন লোৱা নাছিলোঁ আৰু সেইকাৰণে মই এইযোৰৰ লিংকটো দিব নোৱাৰিম। বাকী মই কাপোৰযোৰৰ লগত যিবোৰ মই প্ৰডাক্ট পেয়াৰ কৰিছোঁ সেইবিলাকৰ মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম। আৰু কাপোৰযোৰৰ মই কেইটামান লুক ক্ৰিয়েট কৰিছোঁ। গোটেইকেইটা পাৰ্টিৱেৰ হয়, পাৰ্টিৱেৰ লুক হয়। 4-5টামান লুক ক্ৰিয়েট কৰিছোঁ, মই সেইকেইটা দেখুৱাম। কাপোৰযোৰ এবাৰ দেখুৱাই দিছোঁ। এইখন চাদৰ হয়। চাদৰখনত মই পিংক দহি লগাই লৈছোঁ আৰু ইয়াত পাৰিটো হৈছে বেবী পিংক আৰু য়েল্ল' কালাৰ আছে, বেবী পিংক আৰু য়েল্ল', আৰু ডাঙৰ ডাঙৰ ফুলো আছে মাজত, য়েল্ল' আৰু পিংকৰ। এই কাপোৰযোৰ মই আজি ইণ্ডো ৱেষ্টাৰ্ণ বা আছামিজ ফিউজন কৰি পেলাই পিন্ধিম। কেনেকৈ আপোনালোকে কেতিয়াবা মিক্স এণ্ড মেটচ কৰি পেলাইও আপোনালোকে ষ্টাইল কৰিব পাৰে, সেইটো মই দেখুৱাম। আৰু মেখেলাখন দেখুৱাই দিছোঁ। এইখন হৈছে মেখেলা। এইখন মেখেলা বহুত ধুনীয়া ৰঙৰ কাপোৰ হয়, বহুত আনকমন হয় আৰু কাপোৰযোৰ বহুত উজ্জ্বল হয়, ভাইব্ৰেণ্ট হয়। আৰু ইয়াত অলপ কাপোৰযোৰ অলপ চাইনি হয়। আৰু কাপোৰযোৰৰ মেটেৰিয়েলটো কৈ দিছোঁ, এইযোৰ হেণ্ডমেড হয়, পদ্মিনী কটন বুলি কয় যে, পদ্মিনী কটন মেখেলা চাদৰ। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো হৈছে মোৰ ফাৰ্ষ্ট লুক। ইয়াৰ নাম দিছোঁ মই কণ্টেম্পৰেৰী আছামিজ ফিউজন অৰ মডাৰ্ণ ট্ৰেডিশ্যনেল ইথনিক ৱেৰ বুলিও ক'ব পাৰে, নিঅ' ট্ৰেডিশ্যনেল আছামিজ অৰ আছামিজ ইথনিক গ্লেম ফেষ্টিভ ফিউজন, যিকোনো ক'ব পাৰে। So the first look is traditional Assamese attire with a modern contemporary twist. Let's start with the outfit. মই পিন্ধিছোঁ এই ধুনীয়া ফিৰোজি কালাৰ মেখেলা চাদৰযোৰ। Look at this stunning pink and yellow guna work. Is so vibrant and perfect for the festive season. আৰু ইয়াত এটা মডাৰ্ণ ভাইব দিবলৈ I paired it with a sleeveless ফিৰোজি ব্লাউজ দেখিবলৈ পাইছে, ফিচাৰিং ইণ্ট্ৰিকেট চিলভাৰ ৱৰ্ক ব্লাউজটোত আছে। Now let's talk about the jewelry. I am doing a beautiful mix and match here. Neckpiece ডাল হৈছে পিংক এণ্ড হোৱাইট মিক্সৰ ট্ৰেডিশ্যনেল গলপতা। It sits so beautifully on the neck আৰু হাতত পিন্ধিছোঁ এই গোল্ডেন কালাৰৰ অসমীয়া গহনা খাৰু দুপাত। যিহেতু অসমীয়া কাপোৰ পিন্ধিছোঁ, অসমীয়া মেখেলা চাদৰ হয়, সেইকাৰণে এটা অসমীয়া ভাইব দিবলৈ বা কাপোৰযোৰ যে অসমীয়া মেখেলা চাদৰ হয়, সেইটো কাৰণে মই খাৰু পিন্ধিছোঁ আৰু এই খাৰু দুপাত মই গোটেইকেইটা লুকতে পিন্ধি থাকিম। Finally finishing the look with my favorite pink heel. আৰু এই পিংক হিলযোৰ মই গোটেইকেইটা লুকতে এই ছেম হিলযোৰেই মই পিন্ধিম। আৰু এটা মই ক্লাচ লৈ লৈছোঁ, অলপ দেশী ভাইবৰ, ইণ্ডিয়ান ক্লাচ বুলিও ক'ব পাৰে। যিহেতু মেখেলা চাদৰ পিন্ধিছোঁ, সেইকাৰণে মই অলপ দেশী ভাইব দিবলৈ ইণ্ডিয়ান ক্লাচটোৱে লৈছোঁ। Let me know what you think of this contemporary Assamese style in the comments below, and don't forget to subscribe my channel.
এইটো হৈছে মোৰ ছেকেণ্ড লুক। ইয়াৰ নাম দিছোঁ মই ইণ্ডো ৱেষ্টাৰ্ণ অৰ কণ্টেম্পৰেৰী ইণ্ডিয়ান ফিউজন গ্লেম। মই ট্ৰেডিশ্যনেল মেখেলাখনৰ ঠাইত পিন্ধিছোঁ এই ফিৰোজী কালাৰৰ ধুতি পেণ্টটো উইথ বিউটিফুল মটিভ। ইয়াত গল্ডেন ৱৰ্ক কৰা আছে, দেখিছে অলপ। ইটছ ফিল ছ' কমফৰ্টেবল এণ্ড লুক ইনক্ৰেডিবলি ষ্টাইলিছ। আৰু মই চাদৰখনক ইউনিকলি ড্ৰেপ কৰিছোঁ, গেডাৰ্ড নিটলি পিনড অন দ্য লেফ্ট শ্ব'ল্ডাৰ। এচেছৰাইজ কৰিবলৈ I swept the traditional Golpata for this stunning western choker and added the elegant Indian same clutch. Finishing touch দিছোঁ with the same pink heel that perfectly matched the pink motif on my outfit. আৰু মই এই বেল্টডাল লগাই লৈছোঁ, ৰছীৰ বেল্ট হয়, কঁকালত লগাই লৈছোঁ। মেখেলা চাদৰযোৰৰ এই ইণ্ডো ৱেষ্টাৰ্ণ লুকটো কেনে পালে লেট মি ন' ইন দ্য কমেণ্ট বিল' আৰু ফ'ল' কৰিবলৈ নেপাহৰিব ফৰ মোৰ ফিউজন ফেশ্বন এক্সপেৰিমেণ্ট। এইটো হৈছে মোৰ থাৰ্ড লুক। কালাৰ ব্লক, ফেষ্টিভ ফিউজন বা ট্ৰেডিশ্যনেল মিক্স এণ্ড মেটচ ষ্টাইল বা বহো ইথিনিক ফিউজন বুলিও ক'ব পাৰি, ইণ্ডো ৱেষ্টাৰ্ণ ৰেপ ষ্টাইল। So look number 3, we are diving into some serious color blocking. ইয়াত মই মেখেলাখনৰ ঠাইত এটা য়েল্লো ৰেপাৰ পিন্ধিছোঁ, which create more relaxed, modern and beautiful color aesthetic. Instead of a traditional mekhela, I am wearing a yellow wrapper skirt. It keeps the lower half bright and gives us a comfortable boho chic vibe. I draped the Firozi sador across like a classic pallu aru কঁকালত চেম ৰাখিছোঁ এই বেলডাল আৰু keep the structure clean and modern. Accessorize কৰিবলৈ I paired with this statement white and yellow choker which match the neckline perfectly along with my classic golden bangles, the same bangles, খাৰু বুলিও ক'ব পাৰে। আৰু লগত লৈছোঁ এই বিউটিফুল ইণ্ডিয়ান ক্লাছটো, চেম ক্লাচ with those same pink heel to tie the pink motif together. মেখেলাৰ ঠাইত ৰেপাৰ উইথ চাদৰৰ ফিউজন লুকটো কেনে পালে মোক কমেণ্ট কৰিবলৈ নেপাহৰিব এণ্ড টেল মি ইয়ৰ ফেভৰেট লুক ইন দ্য কমেণ্ট বিল'। এইটো হৈছে মোৰ ফ'ৰ্থ লুক, নিঅ' ইথনিক আছামিজ গ্লেম অৰ কণ্টেম্পৰেৰী কণ্ট্ৰাষ্ট ফেষ্টিভ বুলি ক'ব পাৰে। ইটছ পিয়'ৰ নিঅ' ইথনিক গ্লেম। এইটো মই এটা আল্ট্ৰা ভাইব্ৰেণ্ট কণ্ট্ৰাষ্ট লুক ক্ৰিয়েট কৰিছোঁ। Instead of a matching set, I paired this beautiful black and gold mekhela with a stunning Firozi same sador. The deep black base make the Turkish look so rich. চাদৰযোৰৰ ওপৰত থকা পিংক, য়েল্লো আৰু ফিৰোজী মটিভ বহুত ধুনীয়াকৈ ফুটি উঠিছে। And to add some festive sparkle, I am wearing this sleeveless gold blouse. It matched the gold guna work on the black mekhela flawlessly. For jewelry, I went totally unique. মই পিন্ধিছোঁ এই statement long necklace. It completely elevates the look and ties the Turkish color together beautifully.
হাতত পিন্ধিছোঁ ছেইম গল্ডেন বেংগলছ। মই কৈছিলোঁৱেই গোটেইকেইটা লুকতে মই ছেইম খাৰুযোৰ পিন্ধি থাকিম, কাৰণ মই মেখেলা চাদৰ পিন্ধিছোঁ, সেইটো কাৰণে মেখেলা চাদৰৰ এটা ভাইব ৰাখিছোঁ, অসমীয়া খাৰু যিহেতু। আৰু হাতত ছেইম ক্লাচ লৈছোঁ আৰু ভৰিত ছেইম পিংক হিল পিন্ধিছোঁ। ব্লেক মেখেলা আৰু ফিৰোজী চাদৰৰ এই মডাৰ্ণ ফিউজন লুকটো কেনে পালে মোক কমেণ্টত জনাব। আৰু টেল মি ইন দ্য কমেণ্ট বিল', আৰু লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো হৈছে মোৰ ফিফ্থ লুক, আল্টিমেট বল্ড ফেশ্বন লুক। এই লুকটো আল্ট্ৰা ষ্টাইলিছ কম্বিনেশ্যন ক্ৰিয়েট কৰিছোঁ। লুক এট হাউ বিউটিফুলি দিছ ব্ৰাইট ফিৰোজী চাদৰ কণ্ট্ৰাষ্ট এগেইনষ্ট দ্য ব্লেক এণ্ড গোল্ড মেখেলা। The pink and yellow motif on the চাদৰ just instantly pop out. আৰু ইয়াত এটা মডাৰ্ণ ভাইব দিবলৈ I paired it with a sleeveless black blouse that has a gorgeous criss-cross design at the back. মই চাদৰখনক এটা ষ্ট্ৰাকচাৰ্ড চেচৰ দৰে ড্ৰেপ কৰিছোঁ, দেখিছে চাগে। Neatly cinched at the waist with that thin rope belt, যিডাল মই প্ৰত্যেকটো লুকতে মই কঁকালত লগাইছোঁ। It gives us a sleek runway ready vibe. এচেছৰাইজ কৰিবলৈ মই পিন্ধিছোঁ এই বহুত ধুনীয়া ষ্টেটমেণ্ট ব্ৰেডেড নেকলেছ, যিটো মই আগৰটো লুকতো ডিঙিত লগাইছিলোঁ। That perfectly matches the ফিৰোজী চাদৰ along with minimal gold bangles, the same খাৰু। লগত লৈছোঁ এই বিউটিফুল প্ৰিণ্টেড স্লিং ক্লাটছটো, যিটো মই আগৰ পৰা লৈ আহিছোঁ। এণ্ড ফিনিচিং এভৰিথিং অফ উইথ ডেট ছেইম পিংক হিল। এইটো হৈছে মোৰ ছিক্স লুক, 6 নম্বৰ লুক। আল্ট্ৰা ফ্ৰেছ ছামাৰ স্প্ৰিং ভাইব ফিউজন লুক নাম দিছোঁ। মই ট্ৰেডিশ্যনেল মেখেলাখনৰ ঠাইত আকৌ আগৰ ধৰণেৰে পিন্ধিছোঁ এই বহুত ধুনীয়া প্ৰিণ্টেড লাইট ব্লু ৰেপাৰ স্কাৰ্ট, যিটো স্কাৰ্ট মোৰ ওচৰত আছিলেই আগৰ পৰা। লুক এট হাউ দ'জ কিউট পিংক টেচেলছ অন দ্য ছাইড অফ দ্য চাদৰ। ইট ব্ৰিংছ আছ এ প্লেফুল এনাৰ্জি টু দ্য লুক। আৰু ইয়াত ছফ্ট গ্লেমাৰ দিবলৈ I paired it with a sleeveless pastel golden blouse. It has beautiful shimmer that looks so elegant. I draped the Firozi sador neatly across the shoulder to let the blouse shine. For jewelry, I went completely contemporary. I wear silver oxidized necklace and matching statement earrings. It ties the modern fusion vibe together perfectly. Finishing the look with my favorite pink same heel and the sleek chain sling bag. লাইট ব্লু ৰেপাৰ আৰু ফিৰোজী চাদৰৰ এই কম্বিনেশ্যনটো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভাল লাগিলে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইটো মোৰ 7th লুক, 7 নম্বৰ লুক। মই নাম দিছোঁ আল্ট্ৰা ভাইব্ৰেণ্ট হাই কণ্ট্ৰাষ্ট ফেষ্টিভ লুক। এই কম্বিনেশ্যনটো বহুত বিশেষ হয়। I am wearing this gorgeous hot pink skirt with beautiful white motif border at the bottom. It has such a lovely flair and feels so celebratory. আৰু ইয়াত এটা bold color block statement দিবলৈ I paired it with a matching bright pink blouse featuring a stunning criss-cross design at the back. Look at how beautifully this Firozi or turquoise pop against the pink backdrop. The yellow and pink guna motif on the sador are tying the whole look together flawlessly. For jewelry, I am wearing these lovely dangling earrings
and traditional gold bangles, the same kharu to keep the festive spirit alive. পিংক আৰু ফিৰোজীৰ এই মনক্ৰমেটিক ফিউজন লুকটো কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু কোনটো লুক আপোনালোকৰ ভাল লাগিল সেইটোও জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ লুককেইটা কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি আপোনালোকে এইটোও জনাব যে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বা কেনেকুৱা ধৰণৰ ষ্টাইল চাব বিচাৰে। মই তেনেকুৱাই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো আপোনালোকে ফ'ল' কৰি ল'ব, শুভনী লাক্সাৰী ফৰ লেছ। আৰু মোৰ ফেচবুক পেজো আছে, ছেইম শুভনী লাক্সাৰী ফৰ লেছ। মেখেলা চাদৰযোৰৰ লগত মই কি কি প্ৰডাক্ট পেয়াৰ কৰিলোঁ মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব পাৰিব। তেতিয়াহ'লে নেক্সট উইক আকৌ এটা নতুন ষ্টাইলৰ লগত আকৌ লগ পাম। টিল দেন টেক কেয়াৰ, বাই।